সো হেই গাইজ নমস্কাৰ সকলোকে বহুতো নতুন নতুন ধৰণৰ অসমীয়া চিনেমাবোৰ আহি আছে বহুতো নতুন নতুন ধৰণৰ অসমীয়া চিনেমাবোৰ বনোৱা হৈ আছে কিন্তু মোৰ প্ৰশ্ন এইটো যে আমি আমাৰ লেজেণ্ডৰ ওপৰত এখন বায়োপিক কেতিয়া দেখিবলৈ পাম মই কথা ক'বলৈ গৈ আছো জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গৰ ওপৰত এখন প্ৰপাৰ বায়োপিক বনাব লাগে নে নাই এখন প্ৰফেচনেলি এখন ভাল বায়োপিক বনাব লাগে নে নাই মোৰ মতে বনাব লাগে আৰু মোৰ মতে ইতিমধ্যে সেইটো টপিকৰ ওপৰত কাম আৰম্ভ কৰিব লাগিছিলে আজিৰ এই ভিডিঅ'টোত মই এই টপিকটোৰ ওপৰতে কথা পাতিম সম্পূৰ্ণকৈ আলোচনা কৰিম গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমি সকলোৱে জানো যে জুবিন গাৰ্গ আমাৰ কাৰণে জাষ্ট এজন ছিংগাৰ নাছিল তেওঁ আমাৰ কাৰণে আমাৰ ইমোশ্যন আছিল তেওঁ আমাৰ কাৰণে ইউথৰ আৱাজ আছিল তেওঁ অসমৰ ভইচ আছিল আমাৰ অসমবাসীৰ এটা অভ্যাস আছিল যে প্ৰত্যেকটো মুহূৰ্তত যিকোনো এটা মোমেণ্টত তেখেতৰ গানটো ৰিজোৱা বা তেখেতৰ যিকোনো এটা মুহূৰ্তত তেখেতৰ গানবোৰ শুনা প্ৰত্যেকটো মুহূৰ্তৰ কাৰণে প্ৰত্যেকটো মোমেণ্টৰ কাৰণে তেখেতৰ গান আছিল তেখেত আমাৰ অসমৰ সাহস আছিলে আৰু তেখেতৰ লগত যোনটো কানেকশ্যন আমাৰ অসমবাসীৰ আছিলে সেইটো প্ৰত্যেকজন আৰ্টিষ্টৰ লগত নাথাকে এতিয়া যদি তেখেতৰ বায়োপিকখন কেনেকৈ বনোৱা হয় তাৰ ওপৰত মই ক'বলৈ যাওঁ তেন্তে মই ক'ম যে তেখেতৰ বায়োপিকখনত অকল ছাকচেছ দেখুৱালে নহ'ব দেখুৱাব লাগিব আৰম্ভণিত যিবোৰ তেখেতে ষ্ট্ৰাগল কৰিছিল সেইবোৰ মিউজিকৰ জাৰ্ণি তেখেতৰ মিউজিকে কেনেকুৱা ধৰণৰ ইম্পেক্ট পেলাইছিল অসমবাসীৰ ওপৰত চিনেমাত তেখেতৰ কণ্ট্ৰিবিউশ্যন আৰু মানুহ হিচাপে তেখেতৰ চিম্প্লিচিটি আৰু সকলোতকৈ বেছি ইম্পৰ্টেণ্ট তেখেতৰ ৰিয়েল পাৰ্চনেলিটি জুবিন গাৰ্গক ৰাইজে ইমান কিয় ভাল পাইছিল কাৰণ তেওঁ ৰিয়েল আছিল তেওঁৰ কোনো ধৰণৰ ফেক ইমেজ নাছিল তেওঁ মানুহে বেয়া পাওক বা ভাল পাওক তেওঁ যোনটো ভাবিছিল তেওঁ সেইটোৱে কৈছিল তেওঁ যি আছিল তেওঁ সেইটোৱে আছিল আৰু এই অথেণ্টিচিটিটো বায়োপিক যদি বনোৱা হয় তাতে ভালকৈ কেপচাৰ কৰিব লাগিব আৰু ভালকৈ দেখুৱাব লাগিব কিন্তু অনেষ্টলি ক'ব গ'লে এই বায়োপিকখন বনোৱা ইমান এটা সহজ কাম নহয় কাৰণ যদি যোনজনে কেৰেক্টাৰটো প্লে কৰিব তেখেতৰ এক্টিং ভাল নহ'লে তেখেতে জুবিন গাৰ্গৰ কেৰেক্টাৰটো ভালকৈ কৰিব নোৱাৰিলে চিনেমাখন ভাল নহ'ব আৰু জুবিন গাৰ্গকো ভালকৈ ট্ৰিবিউট দিয়া নহ'ব বা অসমৰ ৰাইজে ভাল নাপাব বা কোনেও ভাল নাপাব জুবিন দাৰ ৰোলটো যদি কোনোবাই পাৰফেক্টলি প্লে কৰিব নোৱাৰে বা চিনেমাখন ভাল নহয় ডাইৰেকশ্যন যদি ভাল নহয় তেন্তে কাম নচলিব আৰু জুবিন গাৰ্গৰ এই জীৱনটো তেখেতৰ এই জীৱনৰ কাহিনীটো এখন চিনেমাৰ ভিতৰত সোমাই দিয়াটো সম্ভৱ নহয় কাৰণ তেখেতে যিমান দিন আমাৰ অসমৰ ৰাইজৰ মাজত আছিল তেখেতে সেই সময়খিনিত ইমান কাম কৰিছে ইমান কাম কৰি গৈছে যে সেই সকলোবোৰ এখন চিনেমাত দেখুৱাটো ইমান সহজ নহয় আৰু সেই সকলোবোৰৰ পৰা এটা ঘটনাও মিছ কৰিলে আমি ভাল নাপাম বা অসমৰ ৰাইজে ভাল নাপাব কাৰণ তেখেতৰ ঘটনা বহুত আছে আৰু সেই সকলোবোৰ অসমৰ ৰাইজে চাব বিচাৰিছে কিন্তু তাৰ পৰা যদি কাট কৰি এখন 2-2.5 ঘণ্টাৰ চিনেমা বনোৱা হয় সেইটো কোনেও ভাল নাপাব তেখেতক এখন ভালকৈ ট্ৰিবিউট দিব হ'লে কমেও 8-9 ঘণ্টাৰ এখন চিনেমা বনাব লাগিব কিন্তু সেইটো সম্ভৱ নহয় 8-9 ঘণ্টাৰ চিনেমা এখন বনোৱাৰ গতিকে সেইটো দুটা পাৰ্টত ভাগ কৰিব পাৰি গতিকে এখন চিনেমা কিন্তু দুটা পাৰ্টত জাষ্ট লাইক ধুৰন্ধৰ আপোনালোকে যদি চাইছে গতিকে সেনেকৈ এখন চিনেমা বনোৱাটো উচিত হ'ব তেখেতৰ ওপৰত কিন্তু এগেইন সেইটো কথাই যে যদি কাষ্টিং ভালকৈ নহয় ডাইৰেকশ্যন ভালকৈ নহয় প্ৰপাৰলি সকলোবোৰ কাম এক্সিকিউট নকৰে তেন্তে চিনেমাখন চাই পেলাই ভাল নালাগিব আৰু জুবিন দাৰ অন্তিম চিনেমাখন বা জুবিন দাৰ ওপৰত বনি থকা বায়োপিকখন এনেকৈ বনোৱাটো উচিত নহ'ব মোৰ মতে তেখেতৰ বায়োপিকখন ৰিয়েলিষ্টিক টোন থাকিব লাগিব মানে তেখেতৰ ৰিয়েল লাইফৰ যিবোৰ ফুটেজ আমাৰ হাতত বহুত তেখেতৰ ৰিয়েল লাইফৰ ফুটেজবোৰ এভেইলেবল আছে সেই সকলোবোৰ ইউজ কৰিব লাগিব ৰিয়েল লাইফৰ মিউজিকবোৰ যোনবোৰ তেখেতে আমাক দি থৈ গৈছে সেইবোৰ ইউজ কৰিব লাগিব স্ক্ৰীন প্লেটো বহুত বেছি ষ্ট্ৰং হ'ব লাগিব আৰু এটা ইম'চনেলি ষ্টৰি টেলিং তেখেতসকলে দিবলৈ চেষ্টা কৰিব লাগিব যাতে অডিয়েঞ্চে কানেক্ট কৰিব পাৰে আৰু জুবিন দাৰ কাৰণে সেইটো পাৰফেক্ট হ'ব আৰু সেই সকলোবোৰ দেখুৱাব যাওঁতে তেখেতে আমাৰ অসমৰ কাৰণে কি কৰিছে তেখেতে কি ছেক্ৰিফাইচ কৰিছে তেখেতে কিমান আৰু ছাকচেছফুল হ'ব পাৰিলে হয় সেইটো কিহৰ কাৰণে তেখেতে এৰি আকৌ অসমলৈ আহি সেই সকলোবোৰ ঘটনা ভালকৈ পইণ্ট টু পইণ্ট দেখাব লাগিব জুবিন দাই অলৰেডি আমাক বহুত দি থৈ গৈছে অলৰেডি আমি জুবিন দাৰ বিষয়ে বহুত জানো গতিকে সেই সকলোবোৰ ঘটনা সেই সকলোবোৰ কাম তেখেতৰ সকলোবোৰ ভালকৈ দেখাব লাগিব কাৰণ জুবিন দাৰ ওপৰত বায়োপিকখন এইখন এখন ফিল্ম নহয় এইখন এখন ট্ৰিবিউট হ'ব লাগিব জুবিন দাৰ বাবে এটা ৰিছপেক্ট হ'ব লাগিব আৰু এখন ইনস্পিৰেশ্যন হ'ব লাগিব এই চিনেমাখন নেক্সট জেনেৰেশ্যনৰ বাবে যিসকলে জুবিন দাৰ কথা নাজানিব বা জুবিন দাৰ কথা জানিবলৈ মন কৰিব কাৰণ আমাৰ হাৰ্ট থ্ৰবে আমাৰ জুবিন দাই অকল গান লিখি থৈ যোৱা নাই তেখেতে হিষ্ট্ৰী লিখি থৈ গৈছে
আৰু সেই হিষ্ট্ৰী আমি চিনেমাত দেখা পোৱাটো উচিত আৰু সকলোকে দেখুৱাটো উচিত। জুবিন দাৰ বায়'পিকখন মই বিচাৰোঁ যে অসমৰ সকলোতকৈ হাই বাজেটৰ এখন চিনেমা হওক, যাতে আজিলৈকে সেইটো বাজেট লৈ পেলাই কোনো যাতে এখন চিনেমা বনোৱা নহয়, এনেকুৱা এটা বাজেট লৈ পেলাই সেই চিনেমাখন বনোৱা হওক, সকলোবোৰ বস্তু পাৰফেক্ট হওক, যাতে কোনো বস্তুত কম্প্ৰমাইজ কৰিব লগা নহয়, যাতে ষ্টৰি লাইনৰ পৰা আদি কৰি গ্ৰাফিক্স পৰ্যন্ত ইমানটা গ্ৰাফিক্স বাৰতে দৰকাৰ নহ'ব, তথাপি যি ছেট বা যিকোনো বস্তু ইউজ কৰা হ'ব সেই সকলোবোৰ যাতে মেচিভ স্কেলত বনোৱা হওক, কাৰণ জুবিন দাৰ ওপৰত যদি এখন বায়'পিক বনোৱা হৈছে তেন্তে সেইখন অসমৰ চবতকৈ ছাকচেছফুল চিনেমা হ'ব লাগিব, জুবিন দাৰ বায়'পিকখন। আৰু মেইন কথাটো হ'ল কাষ্টিঙৰ ওপৰত। যিজন ব্যক্তিয়ে ভাইমন দাত জুবিন দাৰ কেৰেক্টাৰটো প্লে কৰিছিল তেখেতক এবাৰৰ কাৰণে কনচিডাৰ কৰিব পাৰে, কিন্তু অকল তেখেতকে নহয় বেলেগৰো অডিশ্যনছ ল'ব লাগে, বেলেগকো চাব লাগে। যদি তেখেততকৈ কোনোবা বেটাৰ আছে তেন্তে তেখেতকো অপৰচুনিটি দিব লাগে, আৰু যোনে ভালকৈ প্লে কৰিব পাৰিব, কাৰণ জুবিন দাৰ কেৰেক্টাৰটো প্লে কৰা ইমান সহজ নহয়। আৰু মই বিচাৰোঁ যে আমাৰ যিমানবোৰ প্ৰডাকশ্যনছ হাউচ আছে সেই সকলোবোৰে মিলি কিনে এখন চিনেমা বনাওক, তেতিয়াহে সেই চিনেমাখনৰ বাজেটটো বহুত বেছি হাই বাজেটৰ হ'ব বা সেই চিনেমাখনৰ বাজেটটো বহুত বেছি হ'ব। আৰু ল' বাজেটত ইমান কম খৰচত এখন চিনেমা বনাব নালাগে, কাৰণ কম্প্ৰমাইজ কৰিব লগা হ'ব তেতিয়া। আৰু মই বিচাৰোঁ আৰু সকলোৱে বিচাৰিব, গোটেই সমগ্ৰ অসমবাসীয়ে বিচাৰিব যাতে জুবিন দাৰ বায়'পিকখনত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহওক, সকলোবোৰ ৰিয়েলিষ্টিক দেখুওৱা হওক, সকলোবোৰ তেনেকেই দেখুওৱা হওক যেনেকৈ জুবিন দাই কৰিছিল বা যেনেকৈ জুবিন দা আছিল। আৰু ময়ো এটা কথাত চিয়'ৰ যে যদি জুবিন দাৰ ওপৰত এখন বায়'পিক বনোৱা হয় তেন্তে অসমত এনেকুৱা বহুত মানুহ আছে আৰু এনেকুৱা বহুত মানুহ আগবাঢ়ি আহিব যোনে সেই চিনেমাখনত কণ্ট্ৰিবিউট কৰিব। গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামতটো কি? জুবিন দাৰ বায়'পিকখন কেনেকৈ বনোৱাটো উচিত হ'ব বা কি কৰাটো উচিত হ'ব, মোক নিশ্চয় এবাৰ কমেণ্টত জনাব। ধন্যবাদ।